পৃথিৱীৰ আটাইতকৈ ডাঙৰ জংঘল এমেজনৰ নামটো আপুনি নিশ্চয় শুনিছে। যদি আপুনি পৃথিৱীৰ কথা কয়, এমেজন জংঘল আমাৰ পৃথিৱীৰ কলিজা অৰ্থাৎ হাৰ্ট। আমাৰ পৃথিৱীৰ 20% অক্সিজেন এমেজন জংঘলৰ পৰা পোৱা যায়। আহক জানি লওঁ এমেজন জংঘলৰ বিষয়ে কেইটামান ইণ্টাৰেষ্টিং ফেক্ট। আহক এই জংঘলৰ বিষয়ে ভালদৰে জানি লওঁ। এমেজন জংঘল এখন দেশতে নহয়, 9খন দেশ আৱৰি আছে। ইয়াৰে ডাঙৰ ভাগ ব্ৰাজিলত 60% সোমাই আছে। আপুনি জানেনে এমেজন জংঘলত 4 বিলিয়ন মানে 400 কোটিৰো বেছি গছ আছে। আৰু ইয়াৰে গছবিলাক ইমান ডাঙৰ আৰু ঘন যে সূৰ্যৰ কিৰণ মাটিত কেতিয়াও নপৰে। পৃথিৱীত 65% বৰষুণ এমেজন জংঘলৰ পৰা হয়। আপুনি জানেনে এমেজন জংঘল আমাৰ দেশ ভাৰতবৰ্ষতকৈও ডাঙৰ। আপুনি নিশ্চয় বুজি পাইছে এমেজন জংঘল কিমান ডাঙৰ। গোটেই পৃথিৱীত 4% এমেজন জংঘল সোমাই আছে। আপুনি জানেনে এমেজন নদী পৃথিৱীৰ ভিতৰত দ্বিতীয় ডাঙৰ নদী। যদি পানীৰ ষ্টৰেজৰ কথা কওঁ তেতিয়াহ'লে এমেজন নদী পৃথিৱীৰ ভিতৰতে ডাঙৰ নদী। আপুনি জানেনে পৃথিৱীৰ 20% ৰিভাৰ্ছ এমেজন নদীত মিলিত হয়। আৰু বাৰিষা দিনত যেতিয়া নদী পূৰা ভৰি যায়, ই ইমান ওখ হয় কি এইটো পাৰৰ পৰা সেইটো পাৰ ধৰিবই নোৱাৰে। আপুনি জানেনে এমেজন জংঘলত 17,000তকৈও অধিক গছৰ প্ৰজাতি পোৱা যায়। আপুনি জানেনে 30,000তকৈও বেছি মাখিয়তী প্ৰজাতি পোৱা যায়। আৰু এমেজন নদীত 5,000তকৈও বেছি মাছৰ প্ৰজাতি পোৱা যায়। আপুনি এইটো কথা জানি আচৰিত হ'ব, এই জংঘলত 3,000তকৈও বেছি মকৰাৰ প্ৰজাতি পোৱা যায়। এতিয়া আমি আলোচনা কৰিম এমেজন জংঘলত পোৱা কিছুমান ভয়ংকৰ জীৱ-জন্তু। নম্বৰ 1, বুলেট আণ্ট। বুলেট আণ্ট এবিধ এনেকুৱা পিঁপৰা, ই দেখিবলৈ বহুত সৰু। আপুনি পিঁপৰা বহুত দেখিছে, কিন্তু বুলেট আণ্টৰ নিচিনা পিঁপৰা দেখা নাই। ইয়াক দেখিবলৈ বহুত সৰু, কিন্তু ই কামোৰাটো বহুত ভয়ংকৰ। ই কামোৰা আৰু গুলী লগাৰ সমান। সেইকাৰণে ইয়াক বুলেট আণ্ট বুলি কোৱা হয়। ই কামুৰিলে বহুত বিষ হয়। ইয়াক সহ্য কৰাটো বহুত টান আৰু বিষতে জ্বৰো আহি যায়। নম্বৰ 2, আপুনি জানেনে এমেজন জংঘলত 120 প্ৰজাতিৰ বিষাক্ত ভেকুলী পোৱা যায়। এই ৰঙীন ভেকুলী দেখিবলৈ বহুত ধুনীয়া, কিন্তু এই বহুত ধুনীয়া ভেকুলী এটাই 10 জন মানুহক মাৰিব পৰা বিষ থাকে। এই ভেকুলী বহুত ৰঙৰ পোৱা যায় আৰু বাৰিষা এই ভেকুলী বেছিকৈ দেখা যায়। এই জংঘলত স্থায়ী লোক বা টুৰিষ্ট ঘূৰিবলৈ যেতিয়া আহে, এই ভেকুলী দেখিলে বহুত দূৰে দূৰে যায়, কাৰণ এই ভেকুলীৰ প্ৰজাতি বহুত বিষাক্ত। নম্বৰ 3, এনাকোণ্ডা সাপ। আপুনি হলিউড মুভিত বহুত দেখা পাইছে, য'ত এটা জেগাতে বহুত ডাঙৰ ডাঙৰ এনাকোণ্ডা সাপ ঘূৰি থাকে আৰু মানুহ বা কিবা বেলেগ জন্তু পালে একেবাৰে গিলি পেলায়। কিন্তু ৰিয়েলত এনেকুৱা নহয়। ৰিয়েলত এমেজন জংঘলত ইমান ডাঙৰ এনাকোণ্ডা সাপ পোৱা নাযায়। এমেজন জংঘলত এনাকোণ্ডা সাপ পোৱা যায়, কিন্তু ইমান ডাঙৰ নহয়। ইয়াৰ দীঘল প্ৰায় 30ৰ পৰা 40 ফুট দীঘল হয়। ইয়াৰ বিষ নাথাকে, কিন্তু ই বহুত ভয়ংকৰ হয়। ই সৰু ডাঙৰ জন্তু একেবাৰে গিলি পেলায়। এবাৰ খালে ই এমাহলৈ নাখালেও হয়। নম্বৰ 4, আপুনি জানেনে এমেজন জংঘলত এনেকুৱা এটা নদী আছে যাৰ তাপমান 110 ডিগ্ৰী, য'ত এই নদীৰ কিছুমান ঠাইত পানী উতলি থকা দেখা যায়। ইয়াৰ পানী বহুত গৰম। ইয়াৰে কিছুমান জনজাতিৰ লোকৰ যদি কোনোবাৰ মৃত্যু হয়, সেই মৃতদেহটো এই নদীত পেলাই দিয়ে। ইয়াৰে জনজাতি মানুহে এই নদীটোক স্বৰ্গৰ দুৱাৰ বুলিও কয়। নম্বৰ 5, এমেজন জংঘলত আটাইতকৈ ভয়ংকৰ জন্তু খুনি জানুৱাৰক মানি লোৱা হয়। ই আচলতে চিতা বাঘৰ প্ৰজাতি। ই মানুহৰ পৰা দূৰত থাকে আৰু ই বহুত জন্তুক চিকাৰ কৰে। নম্বৰ 6, আপুনি জানেনে এমেজন জংঘলত এটা ঈগল পোৱা যায় আৰু ইয়াৰ আকাৰ বহুত ডাঙৰ। ই বহুত ভয়ানক আৰু ইয়াৰ পাখি দীঘল 3ৰ পৰা 4 ফুট হয়। ইয়াৰ ওজন 5ৰ পৰা 6 কিলো হয় আৰু ই নিজৰ ওজনতকৈও 2 গুণ ওজন নিজৰ ভৰিৰ মুঠিত লৈ উৰি যাব পাৰে। সেইকাৰণে ইয়াৰ পচন্দৰ চিকাৰ বান্দৰ বুলি জনা যায় আৰু ই ডাঙৰ জন্তুৰ পোৱালীবোৰক চিকাৰ কৰে।
ই বহুত ভয়ংকৰ, কিন্তু এই প্ৰজাতি এতিয়া লাহে লাহে নোহোৱা হৈ যাব ধৰিছে। বন্ধুসকল, কেনেকুৱা লাগিল এই এমেজন জংঘল? যদি ভাল লাগিছে কমেণ্ট, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।